আৰু গাটো এইকেইদিন খুব বেয়া হৈ আছিলে কাৰণে ভিডিঅ'বোৰ দিয়া নাই, আপোনালোকে বেয়া নাপাব। আৰু মই জুই লগাই দিলোঁ, আজি মানে ভাত বনাওঁ। আৰু এইফালে এখন সৰু কেৰাহী এখন লৈ লৈছোঁ, আৰু এইফালে মই ডিম বইল কৰা হৈ গ'ল মোৰ। এইফালে হালধি আৰু নিমখ সানি লৈছোঁ, এইফালে আলু বইল কৰিলোঁ। মৰম ক'ত? দিয়া খুটি এটা দিয়া। আৰু মানে কোনে কোনে মাছ মাংসতকৈ ডিম খাই ভাল পায় কমেণ্ট কৰিব দিয়ে। মোৰ কিন্তু একদম পুৰা প্ৰিয়টো হৈছে ডিম। ডিম বুলি ক'লে একদম জিভাৰ পানী পৰি যায়। থালিখন চাওকচোন কিমান ভাল লাগিছে ন। ৰাতিপুৱাই পুৱাই এগালমান কাপোৰ লৈছোঁ। এতিয়া মানে কাপোৰখিনি ধুম, যিহেতু এতিয়া ঠাণ্ডা দিন পালেহি। এইখিনি হৈছে গৰম কাপোৰ, চুৱেটাৰ, লং পেণ্ট এনেকৈ ভৰাই থোৱা আছিলে। আৰু এতিয়া ধুবলৈ এইফালে উলিয়াইছোঁ, আৰু এইফালে বাল্টিং আৰু চৰিয়াতে চাৰ্ফ দিব লাগিব। আৰু এইফালে বাচনো ধেৰ আছে ধুবলৈ, মোৰ আজি বহুত কাম আছে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ভালনে? মোৰ ভালেই বৰ্তমান, আৰু আশা কৰিছোঁ আপোনালোকৰো ভাল হওক। এইফালে গা ধুই পেলাই আহি গ'লোঁ মই, আৰু এতিয়া ভাত বনাম। আৰু এইকেইদিন ভিডিঅ'বোৰ দিব পৰা নাই, গাটো বেয়া কৰে। আৰু এইফালে হাঁহে পেক 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 মাতি আছে। মই জুই লগাই দিলোঁ, আজি মানে ভাত বনাওঁ। আৰু এইফালে এখন সৰু কেৰাহী এখন লৈ লৈছোঁ, আৰু এইফালে মই ডিম বইল কৰা হৈ গ'ল মোৰ। এইফালে হালধি আৰু নিমখ সানি লৈছোঁ, এইফালে আলু বইল কৰিলোঁ। এনেকৈ আন্দা কাৰী বনাম আজি, চিম্পুলকৈ। আৰু এতিয়া ডিমখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আমাৰ ঘৰতে কৰা পিঁয়াজ আৰু পাঁচফোৰণ কেইটামান দি পেলাই অকণমান লৰাই দিছোঁ, চিম্পুলকৈ বনাম আজি একেবাৰে। বইলখিনি দিছোঁ। এইফালে মই এতিয়া মানে কি কৰিলোঁ, কেঁচা জলকীয়া এটা দি দিলোঁ। কেঁচা মানে পকাই আছিলে বাৰু অলপ, আৰু এনেকৈ দিলে খাই খুব বেছি ভাল পাওঁ মই। কিবা এটা বেলেগ এটা ফ্লেভাৰ, জলকীয়াটো মানে বেলেগ এটা ফ্লেভাৰ হয়, আৰু খাই খুব বেছি ভাল লাগে। আৰু আজি আমাৰ দুপৰীয়া সাজত এয়াকে বনাইছোঁ, আৰু মই মানে ডিমটো খাই খুব বেছি ভাল পাওঁ। আৰু এইফালে এতিয়া ধনিয়া দিম। ধনিয়াটো মানে ক'বই নালাগে, ধনিয়া খাই খুব বেছি মানে গোন্ধটো কি খাবা। আৰু এইফালে মোৰ আন্দা কাৰী হৈ গ'ল, আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ হৈছে। এইফালে বইল কৰা টাইপৰ হৈছে নাই বাৰু। আৰু মানে কোনে কোনে মাছ মাংসতকৈ ডিম খাই ভাল পায় কমেণ্ট কৰিব দিয়ে। মোৰ কিন্তু একদম পূৰা প্ৰিয়টো হৈছে ডিম। ডিম বুলি ক'লে একদম জিভাৰ পানী পৰি যায়। আৰু থালিখন চাওকচোন কিমান ভাল লাগিছে ন। আৰু এইফালে আমাৰ এতিয়া দুপৰীয়া সাজ ভাত, আৰু এইফালে হৈছে মাটি দালি, আৰু এইফালে আন্দা কাৰী, আৰু এইফালে নেমু। আৰু এতিয়া খাই লওঁ ধুনীয়াকৈও, জিভাৰ পানী পৰি গৈছে। দানা ধুনীয়াকৈ মানে গৰুজনীৰ কাৰণে, গৰুজনী পোৱালি এটা হ'ল বোলে, সেইটো কাৰণে সিজাইছে। আৰু এইফালে ওপৰতে চাপৰ দিয়া আছে, অমিতা আৰু কলগছ। এগাল পৰুৱা চাওকচোন, অ' মাই গড। মাজে মাজে ৰুবা না কবি পুলি? মৰুম ক'ত? দিয়া খুটি এটা দিয়া, দিয়া খুটি এটা দিয়া। সেইফালে ৰুংগে মই। আৰু এইখনেই হৈছিলে আমাৰ আগফালৰ বাৰীখন। আগফালে মানে আগতে মানে তৰু জিকা হোৱাৰ পিছত একদম পূৰা কিবা উৰুঙা উৰুঙা লাগিছিলে, উদং উদং। আৰু এতিয়া পূৰা পৰিপূৰ্ণ হৈছে, আৰু এনেকৈ দেখিলে মনটো ভাল লাগি থাকে, নহয়নে বাৰু? আৰু এইফালে আৰু অকণমান জেগা খালী হৈ থাকোঁতে বোলো এইফালে কবি পুলিকে ৰুই দিওঁ, কাৰণ আমি চব বস্তু ঘৰৰে খাওঁ। আৰু এইফালে মই কবি পুলি ৰুই আছোঁ। ওলকবি হয় এইখিনি, মাজে মাজে বন্ধাকবিও আছে। আৰু এইফালে দেউতাই খল দি আছে। এনেকৈ আৰু জেগা চেগা ইমান নাই, কিন্তু তেওঁ আমি এইবোৰ মানে সেউজীয়া শাক পাচলিবোৰ কৰি ভাল পাওঁ, আৰু খায়ো ভাল পাওঁ বাৰু। চববোৰ ঘৰতে খোৱা হয়। আৰু এইফালে মই এতিয়া ৰুই লওঁ, কামখিনি কৰি লওঁ, আপোনালোকক পিছত লগ পাই আছোঁ। আৰু ফাইনেলি গাইজ কবি পুলি ৰোৱা হৈ গ'ল, আৰু এতিয়া আপোনালোকক দেখাম কিমানখিনি ৰোৱা হৈ গ'ল। আৰু এইখিনি কবি পুলি চাওকচোন, এইখিনি মই ৰোৱা হয়, আৰু এইটো দুখলি মই ৰোৱা। আৰু মায়ে এইফালে আলুৰ মাজে মাজে ৰুইছে, কিয়নো আমাৰ জেগা বহুত কম, চব খেতি কৰিবলৈ অকণমান দিগদাৰ হয়। আৰু এতিয়া কবি পুলি ৰুই পেলাই এইফালে মই এতিয়া মাথাউৰি পালোহি। এতিয়া মানে ছাগলী আনিবলৈ যাওঁ, সন্ধিয়া হ'ল। আৰু এইফালে গৰু আনিলেই মানুহে। আৰু আজিৰ কাৰণে বাই বাই গাইজ।